এই গৰমত আকৌ মোৰ গাত জানো কিনো গোটেই সোমালে হঠাৎ আকৌ ভোট জলকীয়া আচাৰ খাবলৈ খুব মন গ'ল। সেইবুলি বজাৰৰ পৰা গৈ কেঁচা ভোট জলকীয়া কেইটামান কিনি আনিলোঁ বাপেকে। আনিয়ে চিধা মাৰ হাতত দিলোঁ। মায়ে আকৌ ধুই মেলি সোনকালে ৰ'দত শুকুৱাই দিলে। শুকোৱা হোৱাৰ পিছত মই আকৌ ভিতৰত সোমাই আনি এতিয়া ৰজাৰ নিচিনা বহি আৰামছে লাহে লাহে কাটিব আৰম্ভ কৰিলোঁ। অৱশ্যে ভোট জলকীয়াৰ গোন্ধতে একেবাৰে ভোট জলকীয়াখিনি গোটেই খাই দিওঁ যেন লাগে। কেনেকৈ কৰিব নোৱাৰোঁ। মই ভাবিলোঁ বজাৰৰ ভোট জলকীয়া আচাৰ কিনি খোৱাতকৈ ঘৰতে দেখোন মই বনাব পাৰোঁ। আৰু ভোট জলকীয়া আচাৰ বনাওঁতেনো কিমাননো কষ্ট, জাষ্ট নিমখ আৰু তেলখিনি দিলেই হ'ল। যিহেতু ভোট জলকীয়া আচাৰৰ মছলা দিলে মছলাটো গোন্ধটোহে থাকি যায়, কিন্তু ভোট জলকীয়াৰ যিটো এটা গোন্ধ থাকে সেই গোন্ধটো নোহোৱা হৈ যায়। সেইবুলি মই ভাবিলোঁ মছলা নোহোৱাকৈ যিহেতু বনাবই পাৰোঁ, কিয়নো বজাৰৰ পৰা কিনি আনি খাওঁ। সেইবুলি নিজে বনাবলৈ কষ্ট কৰিলোঁ। কষ্টনো কি হয়, জাষ্ট ভোট জলকীয়াখিনি কাটিবলৈহে কষ্ট হয়। অৱশ্যে ভোট জলকীয়াখিনি গোটাকৈও দিব পাৰোঁ, কিন্তু গোটাকৈ দিলে মানে বহুতো লোকচান হয়। আলহী অতিথিবিলাকে আহিলে গোটাকৈ দিলে কিছুমানে খাব পৰাবিলাকে খাব পাৰে, খাব নোৱাৰাবিলাকে অলপ খাই বাকীখিনি লোকচান কৰি পেলাই দিয়ে। ইমান দামৰ বস্তু মইনো কিয় এনেই লোকচান হ'বলৈ দিওঁ। সেইবুলি সৰু সৰুকৈ কাটি আৰামছে তেল চেল সানিবলৈ আৰম্ভ কৰিলোঁ। ভোট জলকীয়াখিনি কাটি থকাৰ সময়তে মায়ে আকৌ মিঠাতেল অলপ গৰম হ'ব দি ঠাণ্ডা হ'বলৈ দিছিলে। এতিয়া মিঠাতেলখিনি সুন্দৰকৈ ঢালি দিলোঁ। নিমখো অলপ দি দিম বাৰু, যিহেতু নিমখ নিদিলেও হয়, কিন্তু মই নিমখ অলপ দিলে খাবলৈ বেছি ভাল পাওঁ। সেইবুলি নিমখ অলপ ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি সুন্দৰকৈ কচুলি এখনেৰে মিলাই বটল এটাত সুমুৱাই দিম। বাছ এইখিনি, আৰুনো কিমাননো কষ্ট। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক। আপোনালোকেও চাগে ভোট জলকীয়া আচাৰ খায়, আৰু যিবোৰে জলকীয়া খাই ভাল পায় সিহঁতৰ কাৰণেতো ভোট জলকীয়া বা ভোট জলকীয়াৰ আচাৰ বহুত টেষ্টি বুলি ভাবোঁ। খাব পৰাই খাব পাৰে, খাব নোৱাৰাই জাষ্ট চাই থাকোঁতে যায়। মই আকৌ জলকীয়া খাই ভাল পাওঁ, সেইকাৰণে মোৰ কাৰণে ভোট জলকীয়াটো হ'লে ভাল লাগে। গোন্ধতে একেবাৰে খাওঁ খাওঁ যেন লাগি থাকে। সেইকাৰণে আমাৰ ঘৰত আকৌ মই অকলে খাওঁ, বাকীবিলাকে জলকীয়া বিশেষ খাব নোৱাৰে। এতিয়া আপোনালোকে ভিডিঅ' চাই এনজয় কৰক। লগতে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ। মাত্ৰ এটা আঙুলিহে ব্যৱহাৰ কৰিব লাগে, নহয় জানো?